Hello friends, welcome to my channel Compass 350. নিৰ্বাচনৰ পূৰ্বে দিয়া 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰে। অহা 15 পৰা 20 জানুৱাৰীৰ ভিতৰত 10,000 নতুন পদৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথ পৰিদৰ্শনৰ পাছত সংবাদ মাধ্যমৰ হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰৰ ভিতৰত এই 10,000 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ চৰকাৰে চিন্তা চৰ্চা কৰা হৈছে। কিন্তু কালি হোৱা এক আলোচনাৰ অন্তত এয়া ডিচেম্বৰৰ ভিতৰত সম্ভৱ নহয় বাবে জানুৱাৰীত বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰসংগতে তেওঁ কয়, 1 লাখ চাকৰি প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আৰু 20,000 পদৰ প্ৰয়োজন। ইয়াৰে 10,000 পদৰ বাবে আমি 15 পৰা 20 জানুৱাৰীৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰিম। বাকী 10,000 পদ দিবলৈ থাকি যাব। সেই 10,000 পদৰ বাবে আমি পুনৰ আজি বৈঠক অনুষ্ঠিত কৰিম। তৃতীয় বেটেলিয়ন আদি খোলাৰ বিষয়ে চিন্তা চৰ্চা কৰা হৈছে। মূল লক্ষ্য এয়ে যে অহা 3-4 মাহৰ ভিতৰত সম্পূৰ্ণ 1 লাখ চাকৰি পূৰণ কৰিম। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।